Hello viewers, welcome to my channel 8JD Star Assam. আগবাঢ়িছোঁ এটা নতুন ভিডিঅ' লৈ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত এটা কথা অৱগত কৰোঁ যে বৰ্তমান দেশৰ যিটো আপোনাৰ COVID-19 মহামাৰী পৰ্যায় তাক ৰোধ কৰাৰ বাবে আপোনালোক সকলো সজাগ হওক, সতৰ্ক হওক, ঘৰতে থাকক। ধন্যবাদ। গতিকে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বুজি পোৱা নাই ভালকে হ'ব কথা নাই গজা 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 মানে বাহিৰটো টান ভিতৰটো ঢিলা দিছ ইজ গজা No, sir, not available. কি আছে We have chicken burger, chicken lollipop, chicken tandoori. লৈ আছে খাই দিম চা চাল লৈ গেছা Okay, sir. চা চিকেন তন্দুৰী দাঁত ভাঙি যাব দেখি বক্সি অভিমান কৰিবা এইটো শুকোৱা নাই ৰাতি মই ধুই দিছিলো আপুনি ধুইছিল অ। কিন্তু এই যে শুকোৱা নাই যে মই কি কৰো এটা কাম কৰো নেকি কি? এইটো গৰম পানীৰে ধুই দিও শুকাই যাব ও মাইনা কি এ ঘৰত চোন এটাও বেলুন আনা নাই তুহুন না ভাল আঞ্জা ভাতৰ গন্ধ পাইছো আজি মোৰ বাৰ্থডে বুলি পাহৰি গেলি নেকি তুহুন বুঢ়া হলি দেখোন তাও বাৰ্থডে পাতাতে আছা তাই এই বুঢ়া হলি কবা আহিছা আৰু মোৰ এক পাল লগত চলি আহি আছে ৰাতিৰ 12টাৰ পৰা মাথা খাই দিছি ভগৱান পাৰ্টি লাগে আহি আছে আৰু এটাইতো চশমা দি পঠিয়াইছে কৈছে খানা ভাল হ'ব লাগিব দামী চশমা দি পঠিয়াইছো এতিয়া মাক কওক কিবা বনাবা পায়ক বনাইছি পায়ক খুৱে পঠাই দিবি দে একো নহয় পায়ক খুৱে পঠাবি তাহুন তাহাৰ বাৰ্থডেত মোক খাহীৰ মাংস দি খুৱে পঠাইছিল মই যে 2 দিন বিছনাত পৰি আছিলো হাগি তাৰ বাৰ্থডেতে লগত চলি আজি বাৰ্থডে বাদলিৰ বাৰ্থডে চ মোক সকলোৱে আশীৰ্বাদ কৰিবা আজি মোৰ জন্মদিন চ ভালে কুশলে থাকো যাতে প্ৰে কৰিবা সকলোৱে আৰু তোমালোকৰ কাৰণে ভাল ভাল ভিডিঅ' বনাই যাবলৈ চেষ্টা কৰিম আৰু এইটো জাষ্ট এনে বনাই দিলো আৰু বাই বাই হেল্ল' হেল্ল' হা মোৰ মস্ত ভোক লাগছে কিবা অৰ্ডাৰ দেচোন কি খাবা চাওমিন নাখাও মমো নাংগে চিকেন ৰোল নাখাও চিকেন তন্দুৰী নাখাও চিকেন নাংগে কি খাবা গু খাবা হাগিৰে মুখত খাবা পাগলা নেকি পাগলা নেকি হেই বেছি কথা নকবি মুণ্ডা ছিঙি যাব হে খাও খাও কৰোনা কিনো তোমাৰ লীলা একে সাথে স্কুল কলেজ বন্ধ কৰি দিলা ৰিজাল্ট বেয়া কৰিছা হা চাই হা শৰ্মা ছোৱালীটো তাই ক্লাছৰ ভিতৰত ফাৰ্ষ্ট পাইছে আৰু কিমান চাম তাই তাক ছাত্ৰ ছাত্ৰটো মোৰ ৰিজাল্ট বেয়া হৈছে হা হে সদায় প্ৰভু হে শিৱ প্ৰভু তুমি মোক এটা সহায় কৰা প্ৰভু কি বচ্চ আপুনি কোন হে আপোনাৰ মাতটো তিৰি তিৰি লাগছি মই পাৰ্বতী পাৰ্বতী মা সদায় নাই নেকি নাই ক'ত গেছি বজাৰত গৈছে মানে এটা সহায় কৰিব লাগিছিল মোক মোক এটা আপি লাগিছিল ভাল পাবা আপি লাগছিল আপি তই এনে পাৰ্বতীটো শান্তি দিলি লাইফটোত মোক কিবা আমাৰ দুটাই ইমান কাজিয়া কৰি আছে মোৰ কিবা ভয়ে লাগবা ধৰছি দুটাৰ ইমান খং ঐ যা মা আৰু দেউতাক বুজোগে বস্তু ভাঙা ভাঙি কৰবা ধৰছি ঘৰৰ চালা ইমান বয়স হৈছে এতিয়াও ইমান কাজিয়া কৰে এই ওচৰৰ মানুহে শুনি লেই চেই দিব গম পাইছা না কিবা মই নৰু যা বুজাবা মা বেচেৰিটোক লেকিন দুখে লাগে দালিত যেনিবা চুলি পৰি থাক লাগে দুটাই তিলটোকে তালটো কিয় কৰবা লাগে ইমান আচলতে ভুলটো মান নহয় জানা না ভুলটো কাজ জানা তোৰ চালি দেউতাইতো দালিত চুলি পাইছে একডাল মই বিৰা পাইছো এটা দালিত গম পাইছা আৰু মাত্ৰ অকনি নাই তোৰে মাথাটো দুনিয়াৰ অকনি ৰাম মোৰ কাৰণে কাজিয়া লাগছি তই দেউতাক নুশুনাবি এলাখান কথা এতিয়া মোৰ লগত তই লাগবা নাই মাক বুজোগে যা মাইনা মোৰ ভয় শুন মই যাওঁ চকত যাওঁ মই ঐ এপি তোক মস্ত ভাল লাগে ভাল পাবি না আই লাভ ইউ তাৰ গাৰ বাছ কেনে অলছি সি আৰু মোক ভাল পাবা আহিছি যা আৰু পাই হ'ব দে ইমান লেভেল দিবা নালাগে মোৰ পিছত বহুত আপি লাইন দি আছে কেনকে কি দি ফুচকা বেপাৰী